সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সভাত তিনিচুকীয়া জিলাত যি বহিৰাগত যি বাহিৰৰ পৰা ৰপ্তানিকৃত যি গামোচাৰ তাৰ যি আমদানি হয় যাৰ পৰা ইয়ালৈ তিনিচুকীয়ালৈ আহে তাত আমি সম্পূৰ্ণভাৱে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি বন্ধ ঘোষণা কৰিছোঁ। কিয়নো যি বাহিৰৰ পৰা যি গামোচা ৰপ্তানিৰ ফলত কিন্তু আমাৰ থলুৱা শিপিনীসকলৰ যি অশেষ কষ্ট কৰি কিন্তু তেখেতসকলে যি গামোচা কিন্তু বয় কিন্তু তাৰ উচিত মূল্য কিন্তু তেখেতসকলে পাবলৈ কিন্তু সক্ষম নাই হোৱা। কিয়নো বহিৰাগত বাহিৰৰ পৰা কি গামোচা যি অকল সস্তীয়া যি অলপ কম দামত পোৱাৰ কাৰণে কিন্তু বিভিন্ন ধৰণে কিন্তু বহিৰাগত গামোচাসমূহ কিন্তু ব্যৱহাৰ কৰা দেখা গৈছে। সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলাত যিবোৰ বহিৰাগত বাহিৰৰ পৰা যি গামোচা ৰপ্তানি কৰা হয় তাত আমি সম্পূৰ্ণভাৱে বন্ধ কৰিছোঁ। লগতে আপোনালোকৰ জৰিয়তে তিনিচুকীয়া জিলাত যিবোৰ প্ৰতিষ্ঠানবোৰে যিবোৰ দোকানে যি বহিৰাগত গামোচা যি বিক্ৰী কৰি আছে তেখেতসকলে যে গামোচা বিৰত থকাৰ পৰা আমি অনুৰোধ জনাইছোঁ। লগতে যিবোৰ ট্ৰেন্সপৰ্ট কোম্পানীয়ে যিবোৰ গামোচা তেখেতে বাহিৰৰ পৰা আনে বা ট্ৰেন্সপৰ্ট কোম্পানীবোৰ যিবোৰ লৈ আহিছে তিনিচুকীয়া জিলালৈ সেই ট্ৰেন্সপৰ্টৰ অফিচসমূহকো আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা এখন আমি জাননী প্ৰেৰণ কৰিম যে তেখেতৰ তিনিচুকীয়া বহিৰাগত গামোচা যি আনি তিনিচুকীয়ালৈ আনি তেখেতক বন্ধ কৰিব লাগে। লগতে সমূহ তিনিচুকীয়াবাসীৰ ৰাইজক এটা আহ্বান জনাইছোঁ যে তেখেতসকলে থলুৱা শিপিনীসকলৰ প্ৰতি লক্ষ্য ৰাখি কিনে বহিৰাগত যি গামোচা আছে সম্পূৰ্ণভাৱে বৰ্জন কৰিবৰ কাৰণে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ পৰা সমূহ তিনিচুকীয়াবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।